ৰাজপথৰ ৰজালৈ আকৌ এবাৰ স্বাগতম। ৰাজপথৰ ৰজাত আজি দুজন যুৱক আমাৰ সন্মুখলৈ আহিছে। আজি আমি বিষয় হিচাপে বাছি লৈছোঁ চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়া। ইতিমধ্যে আপোনালোকে অৱগত চৰকাৰে ৫১,৩৯৭ গৰাকী যুৱক যুৱতীক নিযুক্তি দিয়াৰ কথা কৈছিল। কিছুদিন পিছত এপ্ৰিলৰ প্ৰথম ভাগত ডিব্ৰুগড়ত যেতিয়া অমিত শ্বাহ আহিছিল তেতিয়া আকৌ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে ৫০,০০০ক নিযুক্তি পত্ৰ ১১ মে'ত প্ৰদান কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। প্ৰথম অৱস্থাত ৫১,৩৯৭ জনৰ কথা কৈছিল। আনহাতে নিযুক্তি পত্ৰ ১১ মে'ত বিলাব বুলি ক'লে ৫০,০০০ প্ৰাৰ্থীক। কথা কোনটো আচলতে আচল সত্য কোনটো এই সম্পৰ্কে আমাৰ পৰীক্ষাৰ্থীসকলৰ এক প্ৰকাৰ যথেষ্ট চিন্তা হৈছে, আলোচনা হৈছে, চৰ্চা হৈছে। ইয়াৰ সমান্তৰালকৈ যিহেতু ৬ মে'ত সমগ্ৰ পৰীক্ষাৰ চৰকাৰী পদৰ বিভিন্ন যি পৰীক্ষা অনুষ্ঠিত হৈছে তাৰ ৬ মে'ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। তাক লৈও সাংঘাতিকভাৱে আলোচনা আৰু চৰ্চা হৈছে আৰু সেই চৰ্চাৰ মাজত অভাৰলেপিং নামৰ এটা সম্বোধন সোমাই পৰিছে। এই বিষয়টো আমি আলোচনা কৰিব খুজিছোঁ আৰু প্ৰিয় দৰ্শক আপোনালোক আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈ আছে। যদি আপোনালোকৰ কিবা ক'বলগীয়া আছে আপোনালোকে মতামত প্ৰকাশ কৰি যাব, আমি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। আমাৰ লগত আহিছে শশাংক পেগু, স্বাগতম জনাইছোঁ, আৰু নিতুল বৰ্মন। নিতুল, স্বাগতম জনাইছোঁ। বিষয়টো ইতিমধ্যে মই কৈছোঁ, মই নিতুলৰ পৰা আৰম্ভ কৰিব খুজিছোঁ। নিতুলে কি ক'ব খোজে এই বিষয়টো সম্পৰ্কে? ধন্যবাদ। পোনপ্ৰথমে টাইম এইটক মই ধন্যবাদ জ্ঞাপন কৰিম। অনুপম দা, আপোনাক বহুত বহুত ধন্যবাদ। কাৰণ আমি বহুদিনৰ পৰা এইটো বিষয় বহুতো মাধ্যমত আমি ৰিকুৱেষ্ট কৰি আহিছিলোঁ যে এইটো বস্তু চৰকাৰৰ সন্মুখত তেখেতসকলৰ দৃষ্টিগোচৰ কৰাব লাগে। এইটো এটা বহুত ডাঙৰ সমস্যা হ'বলৈ গৈ আছে। বহুতক আমি ৰিকুৱেষ্ট কৰাৰ পিছতো কোনো একো ধৰণৰ পদক্ষেপ লোৱা নাই। কিন্তু কাইলৈ আপুনি আমাক প্ৰতিশ্ৰুতি দিলে যে আপুনি আমাক মাতিব ষ্টুডিঅ'ত, এইটো বিষয় লৈ উত্থাপন কৰি আপুনি এটা আমাৰ লগত প্ৰগ্ৰেম কৰিব। তো আমি নথৈ আনন্দিত হ'লোঁ। আমি এটা মঞ্চ পাইছোঁ, এইখিনি আমাৰ কথাখিনি মোৰ বুলি নহয়, হাজাৰ 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 লাখ লাখ পৰীক্ষাৰ্থী আছে যাৰ মনত বহুতো প্ৰশ্ন হৈ আছে যে কি হ'বলৈ গৈ আছে, অভাৰলেপিং প্ৰব্লেমটো কেনেকৈ চৰকাৰে সমস্যাটো সমাধান কৰিব, এই বিষয়ে আজি ইয়াতে ক'বলৈ আহিছোঁ। চাওক, ২০২১ চনত চৰকাৰে যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইলেকশ্যনৰ আগত কৈছিল যে এবছৰৰ ভিতৰত আপোনাৰ ১ লাখ নিবনুৱা যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰিব। এতিয়া ২ বছৰত ভৰি দিবহি 10 তাৰিখে, আপোনাৰ মে'ৰ 10 তাৰিখে চৰকাৰে দ্বিতীয় বৰ্ষপূৰ্তিত ভৰি দিব। কিন্তু এতিয়ালৈকে মই জনাত ৪২,০০০ চামথিং নিযুক্তি এতিয়ালৈকে হৈছে। বাকী আপোনাৰ 41,000 চামথিং নিযুক্তি হৈছে। বাকী ১ লাখ হ'বলৈ এতিয়াও আপোনাৰ 50+ পেণ্ডিং আছে, বাকী আছে। হয়, তো এই ক্ষেত্ৰত আকৌ আপোনাৰ যোৱা ২ তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে ডিব্ৰুগড়ত যে আকৌ ৫১,৩৯৭ জন নিবনুৱা যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰিব ১১ তাৰিখে। তো সেইটো কি হৈছে, আপোনাৰ এনেকুৱা হাজাৰ হাজাৰ যুৱক যুৱতী কেণ্ডিডেট আছে যিয়ে গোটেইকেইটা বিভাগত, যেনে ধৰক শিক্ষা, স্বাস্থ্য, সকলোতে পৰীক্ষা দিছে আৰু উত্তীৰ্ণ হৈছে। মেৰিট থকা এনেকুৱা বহু কেণ্ডিডেট আছে। তো এই ক্ষেত্ৰত কি হৈছে, আপোনাৰ তেতিয়া অভাৰলিপিঙৰ সমস্যাটো আহি গৈছে। আৰু কি হৈছে, ইণ্টাৰ ডিপাৰ্টমেণ্টত আকৌ মাল্টিপল কেটেগৰী আছে। এটা ডিপাৰ্টমেণ্টতে ধৰক হেল্থৰে আপোনাৰ 4টামান কেটেগৰী আছে। এটা আছে HS পাছ, এটা আছে HS উইথ ছায়েন্স ষ্ট্ৰীম, আৰু এটা আছে গ্ৰেজুৱেট, আৰু এটা আছে আপোনাৰ গ্ৰেজুৱেট উইথ কম্পিউটাৰ ছায়েন্স। তো তেনেকুৱা কেটেগৰীবিলাকত কিছুমানৰ গোটেইকেইটাতে নাম আহিছে। তো এজন প্ৰাৰ্থীৰে গোটেইকেইটা কেটেগৰীত যিহেতু নাম আহিছে, তো তেওঁ এটা বিভাগতে নিযুক্তি লাভ কৰিব ১১ তাৰিখে। তো বাকীকেইটাতো তেখেতসকলৰ নাম আহিছিলে, সেই বাকী ৪-৫টা বিভাগত তেখেতৰ খালী হৈ ৰৈ যাব। তাৰমানে নিতুল, যদি এইটো ব্যৱস্থা চলি থাকে তেতিয়াহ'লে চৰকাৰে কোৱা কথাই মিছা বুলি প্ৰমাণ হ'ব। ৫০,০০০ নিযুক্তি নহয়, তাৰে আপোনাৰ ৪০ বা
40 নহয় সৰি 20ৰ পৰা 25,000 নিযুক্তি মানে লাভ কৰিব তাৰমানে 1 লাখ কোনো কাৰণত নুচুৱে 1 লাখ শশাংকই কি কোৱা শশাংক পোনপ্ৰথমতে মই টাইম এইডৰ অনুপম দালৈ ধন্যবাদ জনাইছোঁ মই ভবা নাছিলোঁ যে এনেকুৱা এখন মঞ্চ পাম ৰাজপথৰ ৰজা এই অনুষ্ঠানৰ জৰিয়তে পুনৰ অসমবাসীক মই আহ্বান জনাব বিচাৰিছোঁ যে চৰকাৰে যিহেতু 11 মে তাৰিখে আমাৰ 51,397 জন অসমৰ নিবনুৱা যুৱকক নিযুক্তি প্ৰদান কৰিব গৈ আছে তাত যে অভাৰলেপিং নহ'ব সেই কথা আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে কৈছে কিন্তু এই কথাক মই পুনৰবাৰ নস্যাৎ কৰিব বিচাৰোঁ যে তাত অভাৰলেপিং প্ৰায় 30 to 40% হ'ব কেনেকৈ বুলি ক'লে আমি ছাৰ গ্ৰামাঞ্চলৰ পৰা অহা ল'ৰা হিচাপে লখিমপুৰৰ পৰা অহা ল'ৰা হিচাপে মই এইটো দেখি আহিছোঁ যে আমাৰ ঘৰৰ ওচৰৰ ল'ৰা বা মোৰ বন্ধু বান্ধৱী প্ৰায় আপোনাৰ আছাম পুলিচ হওক ADRE হওক এডুকেশ্যন শিক্ষা ডিপাৰ্টমেণ্টত হওক যিকোনো বিভাগতে মানে তেখেতসকলে উত্তীৰ্ণ হৈ আছে প্ৰায় 6-7টা পোষ্টত তেখেতসকলে মেৰিট লিষ্টত পাছ কৰিছে এতিয়া কথা হ'ল যে এজন প্ৰাৰ্থীয়ে 6-7টা পোষ্টত পাছ কৰিছে কিন্তু এজন প্ৰাৰ্থীয়ে মাত্ৰ এটা পদতহে চাকৰি কৰিব পাৰিব এটা পদত এজন প্ৰাৰ্থীয়ে চাকৰি কৰাৰ পিছত কি হ'ব তেখেত ধৰা হওক 7টা পোষ্টত মেৰিট লিষ্টত আহিছিলে পাছ কৰি কিন্তু তাত এতিয়াতো 6টা বাকী থাকিল সেই 6টাটো এতিয়া ভেকেন্সি হৈ যাব যদি ৱেটিং লিষ্ট প্ৰকাশ নকৰে গতিকে আমি চৰকাৰক এইটোৱে আহ্বান জনাইছোঁ যে এই ৱেটিং লিষ্টটো প্ৰকাশ কৰিব লাগে আৰু ৱেটিং লিষ্ট প্ৰকাশ কৰিলে আমাৰ সুবিধা হয় যিসকল মেৰিট লিষ্টৰ আমাৰ নিবনুৱা যুৱক যুৱতীসকলে যদি তেখেতসকলৰ মনৰ কামনা যিটো মনেৰে বিচাৰে সেই চাকৰি যদি নিযুক্তি পায় এই ৱেটিং লিষ্টৰ পৰা আহি কোনোবা এজন প্ৰাৰ্থী এইটোতো ভাল পদক্ষেপ হয় তোমালোকেতো ভাল কথা কৈছা ৱেটিং লিষ্টত যদি থাকে ক্ৰমান্বয়ে সি সোমাই গৈ থাকিব এজনকে নহয় বিভিন্ন পদত সোমাই গৈ থাকিব তো নিতুল চৰকাৰে সেই কামটো কৰিব কিয় খোজা নাই তোমালোকৰ এই কথাবিলাক চৰ্চা হৈ আছে কিয় শুনিব খোজা নাই ৱেটিং লিষ্টৰ ক্ষেত্ৰত মই নকওঁ যে ৱেটিং লিষ্ট দিব লাগে তাৰ অল্টাৰনেট হিচাপে তেখেতসকলে প্ৰভিজনেল লিষ্ট দিব পাৰে কাৰণ যোৱা বছৰ আপোনাৰ টেট পৰীক্ষাত তেখেতসকলে 3খনকৈ প্ৰভিজনেল লিষ্ট মানে ওলাইছিলে তো প্ৰভিজনেল লিষ্ট ওলোৱাৰ পিছতহে তেখেতসকলে ফাইনেল লিষ্ট ওলাইছিলে তো প্ৰভিজনেল লিষ্টত এনেকুৱা হৈছিল যে কোনোবাই আপাৰ প্ৰাইমেৰী কোনোবাই লৱাৰ প্ৰাইমেৰী কোনোবাই HS লেভেলৰ মানে পৰীক্ষাত উত্তীৰ্ণ হৈছিলে তো যোনে যোনটো মানে বেছি ভাল বেটাৰ বুলি ভাবে তো নিজৰ চইজত মানে এটা পোষ্টে সিলেক্ট কৰিছিলে বাকিকিটা নিজে উইথড্ৰ কৰিছিলে তো সেইটো প্ৰভিজনেল লিষ্টৰ যদি এইটো ক্ষেত্ৰত চৰকাৰে মানে ব্যৱস্থা কৰে তেনে ক্ষেত্ৰত গোটেইখিনি চৰকাৰে যিটো প্ৰতিশ্ৰুতি দিছিল মানে 1 লাখ নিবনুৱা যুৱক যুৱতীৰ সংস্থাপন পাব তো সেইটো মানে প্ৰতিশ্ৰুতি ফলপ্ৰসূ হ'ব আৰু এই বিষয়টো চৰকাৰী দৃষ্টিভংগীত কেতিয়াও আলোচনা হোৱা নাই চৰকাৰী দৃষ্টিভংগীত তোমাৰ বাজেট অধিৱেশন হৈ গ'ল বিধায়কসকলে আলোচনা কৰা নাই কৰা নাই কোনো কৰা নাই আৰু ৱেটিং লিষ্টৰ ক্ষেত্ৰত মানে বহুতে কৈ আছে মানে চৰকাৰেও কৈছে যে হাইকোৰ্টৰ পৰা অৰ্ডাৰ আছে যে হাইকোৰ্টে এনেকুৱা অৰ্ডাৰ দি থৈ দিছে যে ৱেটিং লিষ্ট চৰকাৰে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ ক্ষেত্ৰত ৱেটিং লিষ্ট প্ৰকাশ কৰিব নোৱাৰে কিন্তু মই জনাত হাইকোৰ্টে 2005 বত এটা মানে এফআৰবিএম এক্ট বুলি এটা মানে গেজেট নোটিফিকেশ্যন এটা দিছিলে কংগ্ৰেছ চৰকাৰৰ দিনত তো এফআৰবিএম এক্টটোত হাইকোৰ্টে এনে মানে কৈ দিছিলে যে মানে চৰকাৰে পাৰিলে মানে ৱেটিং লিষ্ট নিজে মানে কি সদনত এমেণ্ড কৰিব পাৰে এইটো মানে চৰকাৰৰ হাতত আছে হাইকোৰ্টৰ হাতত নাই মানে বস্তুটো ৱেটিং লিষ্টৰ মানে যিটো সমস্যা আৰু হাইকোৰ্টত তেখেতসকলৰ নিজৰ ৰিক্ৰুটমেণ্ট পাতিছিলে ৰিক্ৰুটমেণ্টত হাইকোৰ্টে নিজে ৱেটিং লিষ্ট প্ৰকাশ কৰা মানে আমাৰ হাতত তথ্য আছে আমি পাইছোঁ এতিয়া মই শশাংকৰ নিতুলক বাদ দি এওঁলোকৰ কথা শুনি মই যিটো অনুভৱ কৰিছোঁ সেই কথাখিনি মোৰ ফালৰ পৰা পোনপটীয়াকৈ আপোনালোকক ক'ব খুজিছোঁ এই গোটেই কথাটোত চৰকাৰৰ কিছু অস্বস্তিকৰ ভূমিকা যেনহে মোৰ অনুমান হৈছে প্ৰথম কথা আপোনালোকে মন কৰক যিখন চৰকাৰে কৈছিল 51,000 কিমান 397 যিখন চৰকাৰে কৈছিল যে আমি 51,397 গৰাকী আমি নিযুক্তি দি আমি 1 লাখৰ যিটো সপোন আমি ঘোষণা কৰিছিল ইস্যু কৰিছিল তাক আমি পূৰণ কৰিম সেই একেখন চৰকাৰে এপ্ৰিলত যেতিয়া ডিব্ৰুগড়ত অমিত শ্বাহ আহিল তেতিয়া একেই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে 50,000ক নিযুক্তি পত্ৰ 11 মেত প্ৰদান কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে অৰ্থাৎ 1,397 জন মাইনাছ হ'ল তাত
মুখ্যমন্ত্ৰীৰ কথা ইমান সহজত এৰি দিব নোৱাৰি মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে সেই কথাটোক পাহৰি কৈছে হঠাৎ কৈছে এনেধৰণৰ কথা হ'ব নোৱাৰে কাৰণ ইয়াত নিবনুৱা যুৱক যুৱতীৰ স্বাৰ্থ জড়িত আছে এয়া শেষ দ্বিতীয় কথা আহিল যে তেওঁলোকে 1 লাখ চাকৰি দিব লাগিলে এই অভাৰলেপিঙৰ যিটো সমস্যা অৰ্থাৎ এজন নিবনুৱাই 6, 7টা 8টাত একেলগে তেওঁলোকে পাছ কৰিছে উত্তীৰ্ণ হৈছে পোষ্ট ল'ব এটা বাকীবিলাক ৰৈ যাব ৰৈ যোৱাবিলাকত কি হ'ব 6 মে আহি আছে 11 মেত তেওঁলোকে নিযুক্তি পত্ৰ দিব তাৰ আগতে চৰকাৰে এই কথাটো কিয় ঘোষণা কৰা নাই সামাজিক মাধ্যমত প্ৰতিটো হাজাৰ হাজাৰ লাখ লাখ যুৱক যুৱতীয়ে বিষয়টো আলোচনা কৰি আছে এই আলোচনা মন্ত্ৰী বিধায়কৰ চকুত পৰিছে এই আলোচনা বিৰোধীৰ শিবিৰৰ চকুত পৰিছে নিবনুৱা যুৱক যুৱতীক চাকৰি দিম বুলি আশ্বাস চৰকাৰে ঠিকেই দিয়ে বিৰোধীয়ে সেই সম্পৰ্কে প্ৰশ্ন নকৰে প্ৰতিখন চৰকাৰে কথা কয় যে নিবনুৱা যুৱক যুৱতী সংস্থাপনে আমাৰ লক্ষ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 লাখৰ চাকৰি দিয়াৰ কথা কৈছে কিন্তু এতিয়া অভাৰলেপিঙৰ সমস্যাৰ কাৰণে 1 লাখটো বাদেই দিয়ক এতিয়া সব মিলি এইবাৰ 20-25-30 হাজাৰহে চাকৰি পাব বাকী পোষ্টসমূহ থাকি যাব ইমান এটা গুৰুত্বপূৰ্ণ বিষয় 6 মে আহোঁ আৰু কেইদিনমান আছে 11 মেত তেওঁলোকে নিযুক্তি পত্ৰ খানাপাৰাত বৃহৎ সমাৱেশ পাতিব কিন্তু এই যে নিযুক্তি পত্ৰৰ আওতাত লুকাই থকা ইমান সংখ্যক পদ যে খালী হৈ ৰ'ল তাৰ উত্তৰটো কোনে দিব ইতিমধ্যে বিত্তমন্ত্ৰী অজন্তা নেওগে কৈছে যে অভাৰলেপিং নহ'বৰ কাৰণে কি ব্যৱস্থা কৰিছে এইটোতো ডাঙৰ কথা নিতুল ডাঙৰ কথা হয় মোক জনাইছে যে তেওঁ অভাৰলেপিং নহয় কিন্তু কেনেকৈ নহয় এই কথাটো তোমালোকক এই নিবনুৱা যুৱক যুৱতীক জনোৱাটো প্ৰয়োজন হয় নে নহয় অজন্তা নেওগে কৈছে অভাৰলেপিং নহয় ঠিক আছে নহয় ভাল খবৰ চৰকাৰে কিবা এটা কৰিছে কিন্তু কি কৰিছে শশাংক কিবা কৰা দেখিছা তোমালোকে হয় চাব অজন্তা বাইদেৱে কৈছে অভাৰলেপিং নহয় কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আকৌ কৈছে অভাৰলেপিং হ'বই তো দুফালে দুটা কথা আৰু সদনত মানে পবিত্ৰ সদনত কেতিয়াও মিছা কথা ক'ব নাপায় তো অজন্তা বাইদেউ ডাঙৰীয়ানীক যেতিয়া মানে অখিল গগৈয়ে এইটো বিষয় সদনত উত্থাপন কৰিছিলে তেতিয়া তেখেতে ডাইৰেক্ট কৈ দিছিলে যে এইটো অভাৰলেপিং নহয় কিন্তু ৰিচেণ্টলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে অভাৰলেপিং হ'বই এইটো মানে সব হেৰিটো হয় আপোনাৰ APSCত হয় UPSCটো হয় তেনেকৈ আছে UPSC আৰু APSCৰ কথাটো সম্পূৰ্ণ বেলেগ তাৰমানে একেখন চৰকাৰৰ আপুনি মন কৰক একেখন চৰকাৰৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে বিধানসভাৰ বাজেট অধিৱেশনত কয় যে অভাৰলেপিং নহয় সেইখন চৰকাৰৰ মুখ্য মুৰব্বী অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে কয় অভাৰলেপিং হ'বই কোনটো হ'ব আচলতে মই অনুপমদা এটা সৰু সংযোজন কৰিব বিচাৰোঁ অভাৰলেপিঙৰ ফলত এনেকুৱা এটা সমস্যাৰ সৃষ্টি হয় চৰকাৰেৰে হওক বা জনসাধাৰণে হওক অভাৰলেপিঙৰ ফলত যিবিলাক কিছুমান পদ থাকি যায় খালী হৈ থাকি যাব যেতিয়া যিবিলাক পদ খালী হৈ থাকি যাব সেইবিলাক ফল পুনৰ ভেকেন্সি হিচাপে চৰকাৰে পুনৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব তাৰ ফলত পৰীক্ষা পাতিবলগীয়া হয় সেই পৰীক্ষা পাতিবলগীয়া আকৌ হাজাৰ হাজাৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ খৰচ চৰকাৰৰ এটা বাজেট থাকিব লাগে একেখিনিয়ে তুমি পৰীক্ষা দিছিলা আকৌ তুমি পৰীক্ষা দিবা তোমাৰো খৰচ হয় সেইটোৱে এটা পৰীক্ষা পাতা মানে চৰকাৰৰ বহুত সময় নষ্ট প্লাছ আপোনাৰ টকা নষ্ট না চৰকাৰৰটো সময় নষ্ট তোমালোকৰ জেপৰ ধন নষ্ট হয় নহয় আৰু কি খেতিয়কৰ ল'ৰা আছে দুখীয়া ল'ৰা ছোৱালী আছে গাঁও অঞ্চলৰ ল'ৰা ছোৱালী আছে এটা পৰীক্ষাত পাছ কৰিলে পাছ কৰাৰ পিছত 10টাত পাছ কৰাৰ কাৰণে 6, 7টা 8টা যেতিয়া ৰৈ গ'ল নহ'ল পৰীক্ষাটো আকৌ নতুনকৈ এটা পৰীক্ষা পাতিব ইয়াত কি লাভ হ'ল চৰকাৰৰ ৰাজকোষত তোমালোকৰ ধন সোমাল মুকলি কথাটো কৈ হৈছে খেতিয়কৰ ল'ৰা অটো ৰিক্সা চালকৰ ল'ৰা গ্ৰামাঞ্চলৰ ল'ৰা ছোৱালীৰ জেপৰ ধন খালী হ'ব ৰাজকোষত ধন জমা হ'ব আকৌ পৰীক্ষাত মই এইবাৰ চাকৰি পাম নেকি সেইবুলি ল'ৰা ছোৱালীয়ে আকৌ পৰীক্ষা দিব যদি চৰকাৰৰ সততা আছে তেতিয়াহ'লে আকৌ এবাৰ পৰীক্ষা পতাৰ ব্যৱস্থা কৰি দুখীয়া ল'ৰা ছোৱালীক মাধমাৰ নিদিব দুখীয়া ল'ৰা ছোৱালীক নামাৰিব আপোনালোকে যিহেতু ইতিমধ্যে এটা পৰীক্ষাত অৱতীৰ্ণ হৈছে সেই পৰীক্ষাত উত্তীৰ্ণ হৈছে আপোনালোকৰ ভুল নীতিৰ বাবে 6-7টা পদত এজন প্ৰাৰ্থীয়ে উত্তীৰ্ণ হৈ এটা পদত তেওঁ নিযুক্তি পায় বাকী 4-5-6টা পদ তেওঁ এৰি দিছে সেই 4-5টা পদত সোমোৱাবৰ কাৰণে এটা ব্যৱস্থা আপোনালোকে উলিয়াব লাগিব
আৰু সেই ব্যৱস্থাটো কি ইতিমধ্যে মোৰ কাষত থকা দুজনে ইতিমধ্যে নিজৰ মন্তব্য প্ৰকাশ কৰিছে আৰু সামাজিক মাধ্যমত বহুতেই মন্তব্য প্ৰকাশ কৰিছে আকৌ এবাৰ নিযুক্তিৰ কথা কৈ আকৌ এবাৰ শ্ৰমকৰ কথা কৈ আকৌ এবাৰ দুখীয়া ল'ৰা ছোৱালী জেপৰ ধন খৰচ কৰি চৰকাৰে ৰাজকোষ জমা কৰি একেখিনি পদৰ বাবে একেখিনি পৰীক্ষাৰ পিছত আকৌ পৰীক্ষা এই ধৰণে সাধাৰণ ল'ৰা ছোৱালীক কিন্তু মৰা উচিত নহয় মই চৰকাৰক অনুৰোধ জনাইছোঁ হাজাৰ হাজাৰ লাখ লাখ নিবনুৱাই আপোনালোকৰ মুখলৈ চাই আছে একমাত্ৰ আপোনালোকৰ মুখলৈ চাই আছে 6 মে'ত পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব 11 মে'ত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'ব আপোনালোকে কোৱা 11,397 গৰাকী এটাও কিন্তু কম হ'ব নোৱাৰিব এই সিদ্ধান্ত আপোনালোকে জনাওক আৰু এই সিদ্ধান্ত জানিবৰ কাৰণে সমগ্ৰ অসমৰ নিবনুৱা ল'ৰা ছোৱালী ৰৈ আছে হয়নে নহয় শশাংক হয়নে হয় নিশ্চয় হয় মই আৰু এটা কথা অনুপম দা কওঁ আপোনাৰ এই ৰাজপথৰ ৰজাৰ জৰিয়তে যে এই অভাৰলিফিঙৰ ফলত মই যেহেতু গ্ৰামাঞ্চলৰ পৰা আহিছোঁ গ্ৰামাঞ্চলৰ কথাকেই ক'ম গ্ৰামাঞ্চলসমূহত আমি দেখি আহিছোঁ যে আমাৰ PSC বিলাক হওক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই হওক আমাৰ চৰকাৰী হাইস্কুল বা ME স্কুলবিলাকতে হওক যে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰী কিছুমান নথকাৰ ফলত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয় আপুনি যদি ঢকুৱাখানা মাজুলী সেইটো চাইডে যদি আপুনি কেতিয়াবা ভ্ৰমণ কৰে আপুনি দেখিব যে আমাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নথকাৰ কাৰণে তলামৰা থাকে হয় জৰাজীৰ্ণ অৱস্থা জৰাজীৰ্ণ ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰ উপস্বাস্থ্য কেন্দ্ৰ তলামৰা থাকে নাই দেখিছোঁ মই তাত আৰু মানে তাৰ নামতহে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ প্ৰাথমিক চিকিৎসাই নহয় কোনো ধৰণৰ প্ৰাথমিক চিকিৎসা নহয় বা চিকিৎসালয়খনৰ সংৰক্ষণ যে কৰিছে বুলি তেনেধৰণৰ কথাও আহি নপৰে গতিকেলৈ তৃতীয় বৰ্গৰ কৰ্মচাৰী বা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীবিলাক সম্পূৰ্ণৰূপে নিযুক্তি হ'ব লাগে এই বৰ্ষত যেহেতু চৰকাৰে এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে সম্পূৰ্ণৰূপে নিযুক্তি হোৱাটো মই বিচাৰোঁ আৰু আমাৰ গ্ৰামাঞ্চলৰ যিবিলাক অৱস্থা মানে যিবিলাক জৰাজীৰ্ণ অৱস্থাত থকা হস্পিটেলেই হওক শিক্ষানুষ্ঠানেই হওক সেইবিলাক পুনৰ এটা ভালদৰে পৰিচালনা কৰিব পৰা হওক বুলি মই আহ্বান জনাওঁ মানে নিশ্চয় নিতুল শেষ বাক্য কি চৰকাৰৰ প্ৰতি হয় চৰকাৰে এটা ভাল কাম কৰিছে নিযুক্তি প্ৰক্ৰিয়া অন্তত দিছে নিবনুৱা ছাত্ৰ ছাত্ৰীৰ মুখলৈ আশা কঢ়িয়াই আনিছে আশা কঢ়িয়াই আনোতে বাটত হোৱা এই ভুলবিলাকৰ কাৰণে নিবনুৱা ছাত্ৰ ছাত্ৰীবিলাক যাতে হতাশ নহয় চৰকাৰ তাৰ কাৰণে সচেতন হ'বই লাগিব এইবাবেই আজিৰ এই অনুষ্ঠান নিতুল শেষ বাক্য কি হয় এইটো কম মই যে অভাৰলিপিঙত আৰু এটা সমস্যা কি হ'ব কিছুমানৰ ধৰক আপোনাৰ চাকৰিৰ বয়সৰ সময়সীমা থাকে তো চৰকাৰে যিহেতু কৈছে যে নিযুক্তি আকৌ তেখেতসকলে মানে নিযুক্তি প্ৰক্ৰিয়া আকৌ পিছত মানে পাতিব তো পিছত নিযুক্তি প্ৰক্ৰিয়া যেতিয়া পাতিব আপোনাৰ 2-3 বছৰ লাগি যাব সেই 2-3 বছৰৰ ভিতৰত কিছুমানৰ আপোনাৰ চাকৰিৰ বয়সৰ সময়সীমা পাৰ হৈ যাব একদম সেইটো এটা মেইন সমস্যা আৰু আপোনাৰ এইটোৱে কওঁ যে যোৱা বছৰ টেটৰ যেনেকৈ আপোনাৰ প্ৰভিজনেল লিষ্ট ওলাইছিলে এইবাৰো আপোনালোকে এটা মানে ৱেবছাইট খুলি দিয়ক তাত আপোনালোকে প্ৰভিজনেল লিষ্টৰ ব্যৱস্থা কৰক প্ৰভিজনেল লিষ্টৰ পিছত আপোনালোকে কেণ্ডিডেটবোৰে যোনটো মানে কেটেগৰী চিলেক্ট কৰিব নিজৰ ইচ্ছামতে অ'ন চইজত সেইটো চিলেক্ট কৰিব দিয়ক দি পেলাই বাকীকেইটাৰ পৰা মানে উইথড্ৰ অপশ্যনটো আপোনালোকে তাত দি দিয়ক বাকীকেইটা বিভাগৰ পৰা যাতে নিজৰ নামটো উইথড্ৰ কৰি লয় তেখেতে যোনটো মানে বিভাগত যাব বিচাৰে সেইটো বিভাগত যায় তো এইটো বস্তু যদি চৰকাৰে এইটো কৰে তেতিয়াহ'লে আমাৰ মানে গোটেইখিনিয়ে মানে নিযুক্তি পাব আৰু 1 লাখ সম্পূৰ্ণ নিতুল মই শেষ প্ৰশ্ন তোমাকে সুধিছোঁ তুমি এতিয়ালৈকে চৰকাৰী চাকৰিৰ নামত কেইটা পৰীক্ষা দিলা এতিয়ালৈকেতো বহুতেই দিছোঁ হিচাপ কৰা নাই অনুমান 10টা হৈ গৈছে 10টা শশাংকই কেইটা দিলা এতিয়ালৈকে মই বেছি দিয়া নাই অনুপম দা তথাপিও মই প্ৰায় 4টা 5টামান দিছোঁ 5টামান এতিয়ালৈকে দিলা 5টামানত দিওঁতে 5টামানত দিওঁতে তুমি গাঁৱৰ ল'ৰা এটা 5টামানত দিওঁতে এটা ব্যৱস্থা থাকে মাচুল দিব লাগিব কিমান টকা তোমাৰ অনুমান খৰচ হ'ল এতিয়ালৈকে স্যাৰ টকা বুলি ক'লেতো এটা পৰীক্ষা দিবলৈ গ'লে অহা যোৱা থকা মেলা বহুত কথা আছে আনুমানিক কিমান খৰচ হৈছে আনুমানিক আমাৰ প্ৰায় 20,000 কাৰণ আমি ঢকুৱাখানাৰ ল'ৰা আমাৰ পৰীক্ষা চেণ্টাৰটো পৰেগে আপোনাৰ নাৰায়ণপুৰ বা বিপুৰীয়া আমি লখিমপুৰ পাৰ হৈ আহিব লাগে আমাৰ অহা যোৱা খৰচে প্ৰায় এবাৰ অহা যোৱা খৰচ আপোনাৰ 500-600 টকা পৰ্যন্ত হয় আৰু ৰিক্স আছে তুমি পাৰিলে আগদিনা ৰাতিয়ে থাকি ল'ব লাগিব আৰু হোটেলৰ লজিঙৰ কথা আহি পৰে নিতুলৰ এতিয়ালৈকে
30,000 40,000 গ'ল সিমান মানে গৈছে তো তোমালোকৰ দুটাৰ মই চালোঁ 20,000 30 মই অনুমান কৰিলোঁ 20,000 গ'ল এজনৰ 20,000 গৈছে কিমান নিবনুৱা আছে শশাংক প্ৰায় নিবনুৱা বুলি ক'লে অসমত আমাৰ চৰকাৰ তথ্যমতে 24-25 লাখৰ কথা কয় কিন্তু 24-25 লাখতকৈ অধিক হয় মানে প্ৰায় 40 লাখ তেনেকুৱা মান হ'ব বুলি এই সকলোৱে 4টা-5টাকে পৰীক্ষা দিছে মনত ৰাখিবা সকলোৰে কমেও 20,000 টকা খৰচ হৈছে হয়নে তোমালোকৰ তলি উদং তোমাৰ দেউতাই কি কৰে মোৰ দেউতাই খেতিয়ক হয় গাঁৱৰ কিছু মাটি আছে খেতি কৰিছে দেউতাই আশা কৰিছে ল'ৰাটোৱে চাকৰি পাব ল'ৰাটোৰ কিবা এটা সংস্থাপন হ'ব মোৰ জীৱনলৈ সুদিন ঘূৰি আহিব সেই আশাত ইতিমধ্যে তুমি 5টা পৰীক্ষা দিলা হয়নে নিতুলৰ মোৰ দেউতাই চতুৰ্থ বৰ্গৰ কৰ্মচাৰী একেই আশা যে ল'ৰাই চাকৰি পাব গতিকে পৰীক্ষা দি আছে 5 বছৰত 20,000 টকাকে এজন মানুহে যদি খৰচ কৰিছে যদি মই 20,000 নিবনুৱা বুলি ধৰোঁ কিমান টকা আৰু এই টকা কলৈ গৈছে ৰাজকোষত গৈছে গতিকে মই অনুৰোধ জনাম আৰু পৰীক্ষাৰ ভেকভাওনা নাপাতিব যিহেতু উপযুক্ত আপোনালোকে পৰীক্ষাৰ্থী পাবলৈ সক্ষম হৈছে অভাৰলেপিঙৰ সমস্যাৰ যদি সৃষ্টি হয় এওঁলোকে কোৱাৰ ধৰণে এটা ব্যৱস্থা কৰক যাতে এওঁলোকে আকৌ এবাৰ পৰীক্ষা দিবলৈ ওলাই আহিব নোৱাৰে আকৌ এবাৰ ঢকুৱাখানাৰ পৰা শশাংকই লখিমপুৰত নতুন পৰীক্ষা এটা দি আকৌ এবাৰ অপেক্ষা কৰিব এই এনেকুৱা হ'ল এইবাৰ আকৌ যেহেতু চৰকাৰে বাৰে বাৰে হৈ থাকিব এই কথাটো অনুচিত শেষ আমাৰ অনুৰোধ চৰকাৰৰ প্ৰতি বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনাইছোঁ আপুনি আগ্ৰাহী মনোভাৱেৰে সকলো কাম কৰে ল'ৰা ছোৱালীহঁতে অভিযোগ কৰিছে মোৰ কাষত মাত্ৰ 2জন বহি আছে কিন্তু হাজাৰ লাখ পৰীক্ষাৰ্থী ইতিমধ্যে সামাজিক মাধ্যমত এই বিষয়টোত আপোনাৰ পৰা মতামত জানিবৰ কাৰণে বিচাৰি আছে আশা কৰোঁ এই অনুষ্ঠানটোৰ যোগেদি আপুনি সেই বিষয়টো হৃদয়ংগম কৰিব আৰু নিবনুৱা যুৱক যুৱতীক 6 মে'ৰ আগতে এটা সমস্যাৰ সমাধানৰ পথ দেখুৱাব সেই আশাৰে শশাংক আৰু নিতুল দুয়োকে বহুত ধন্যবাদ জনাইছোঁ আৰু আজিৰ ৰাজপথৰ ৰজাৰ পৰা মই বিদায় লৈছোঁ